ব্লগ কৰিব দে আৰে নাপায় দেই বলক আজি এটা ব্লগ ষ্টাৰ্ট কৰোঁ মৰ্ণিং মই খাই আছোঁ এপল চাইডাৰ ভিনেগাৰ কাৰণ মোৰ ৱেইটটো বহুত বেছিয়ে বাঢ়ি গৈছে ভাবিছোঁ অলপমান ৱেইট লছ কৰোঁ সেইটো কাৰণে আৰু আজি আমি ক'ত যাম কি কৰোঁ দেখাই থাকিম মুঠতে বহুত এটা মানে ইম্পৰ্টেণ্ট কামৰ কাৰণে যাব ওলাইছোঁ বলক ব্লগটো ষ্টাৰ্ট কৰোঁ Cause I'm not just a pretty girl. কবিতা চেণ্টাৰত বহি আছোঁ মাস্কখন নুখুলোঁ আৰু এতিয়া ভইচটো শুনিছিল নাই নাজানো কবিতা চেণ্টাৰত বহি আছোঁ আমি আহিছিলোঁ এটা বেলেগ কামত যিটো নহ'ল আৰু নাজানো ভইচটো শুনিছিল নাই দেখাই আছোঁ চাই ৰাখক এইটো হৈছে এইটো কাম যিটো কামত আমি আহিছিলোঁ যিটো মেইন কাম যিটো পষ্টপন হৈ গ'ল 17 তাৰিখলৈ আমি বৰ্তমান বহি আছোঁ মৰিগাঁও বিহুতলীত মানে আমি আহিছিলোঁ এটা ইণ্টাৰভিউৰ কাৰণে যিটো আছাম পুলিচৰ হয় মই দিছিলোঁ আৰু ফিল্ডত পানী হোৱাৰ কাৰণে মানে সেইটো আজি পষ্টপন হৈ গ'ল 17 তাৰিখলৈ 17 তাৰিখে নিশ্চয় মই ব্লগ এটা বনাম আৰু এতিয়া আপোনালোকে দেখিব পাৰিছে মৰিগাঁও বিহুতলী য'ত মই কৰাম ক'ভিড টেষ্ট ভিডিঅ'টো চাই থাকিব ইমান টাইম বহি থাকিলোঁ ডক্টৰ অহাই নাই টিকেটটো ল'লোঁ বাৰু লৈ এতিয়া আমি যাম এটা অফিচত যিটো মানে আমাৰ ক'ভিড টেষ্ট য'ত কৰিছে তাৰ চাইডতে আছিলে য'ত আধাৰ কাৰ্ডৰ কাম হয় আৰু ইনকম চাৰ্টিফিকেট উলিয়াব পাৰে আৰু মোৰ স্কলাৰশ্বিপ অলপ কাম আছিলে ভাবিলোঁ ইনকম চাৰ্টিফিকেটখনৰ বিষয়ে এনেই থকাতকৈ সুধিয়ে আহোঁ আৰু এয়া আমি গৈ আছোঁ সেই অফিচটোলৈ তাত জমা লৈ আছে এতিয়া নলওঁ বুলি ক'লে আকৌ হয় নেকি অঁ নলয় মানে কি এমাহৰ কাৰণে কিছুমান মানুহ লয় একেবাৰতে বহুত মানুহ হৈ গ'লে তাৰমানে নোৱাৰে এতিয়া সুধিছিলোঁ মই কৰোণা টেষ্টৰ লাইন লাগিছে কোন দিছে লাইন কিয় হৈছে মই বুজি পোৱা নাই মোৰতো 35 নম্বৰত আছে চাওঁ কি হয় মই অলপ দেখাই থাকিম এয়া দেখিছেনে কুপন লোৱাৰ পাছতো আমি লাইন ল'বলগীয়া হৈছে কি যে হ'ব আৰু এতিয়া মোবাইল কৰিছে ক'ভিড টেষ্ট কৰা বলক টেষ্ট কৰোঁ 42 পল্লৱী মেধি 42 টেষ্ট কৰা আহি পালোঁ ৰিজাল্টটো নিগেটিভে ওলাল বাৰু আৰু এতিয়া অফিচ এটাত কাম আছে আৰু আমি যাওঁ এতিয়া অফিচটোলৈ কি হ'ল জানেনে মোৰ স্কুটিখন বেয়া হৈ থাকিলে ষ্টাৰ্টে নোহোৱা হ'ল ওচৰৰে মেকানিক এজনক দিছোঁ তেওঁ চাই আছে স্কুটিখন ভাল হোৱাৰ লগে লগে আমি যাওঁগৈ অফিচটোলৈ আজি একো কামেই কৰিব পৰা নাই চাওঁ দিনটো কি হয় যেনে তেনে কিবা কৰি স্কুটিখন ভাল কৰি এতিয়া আমি আহি পাইছোঁ মোজাদাৰ অফিচত আৰু পৰিৱেশটো মোৰ কিবা এটা ভাল লাগিলে চাৰিওফালে কিবা সেউজীয়া আছিল আৰু অফিচটো মানে ভিতৰত নহয় বাৰাণ্ডাতে এনেকৈ বহাই থৈ দিছে আচলতে এইটো মোজাদাৰ ঘৰ বুলি ক'ব পাৰি মোৰ কিবা এটা ভাল লাগিলে তো সেইটো কাৰণে ভিডিঅ' কৰিলোঁ মোজাদাৰ অফিচৰ পৰা ইনকাম চাৰ্টিফিকেটখন উলিয়াই এতিয়া আমি আহিলোঁ এখন অনলাইন মানে যিবিলাক অনলাইন আবেদন কৰে তেনেকুৱা এখন দোকানত যিখনৰ আমাৰ মৰিগাঁৱত হয়তো সকলোৱে জানে পূজাৰ ইণ্টাৰনেট বুলি মই মানে যিকোনো অনলাইন কাম কৰিবলগীয়া হ'লে ইয়াতে আহোঁ কিন্তু মোৰে চাগে বেড লাগ আছিলে মই মানে পাছবুকখন নানিলোঁ আৰু মোৰ কামটো নহ'ল
কিবাকে ঘৰ আহি পালোহি বাৰু। মই মুখখন এইটো কাৰণে ঢাকি দিছোঁ, মোৰ লিপচিংটো মানে কিবা এটা নিমিলিলে আৰু সেইকাৰণে মই ভইচত কৈ দিছোঁ পাছত। আৰু আজি একো কামেই নহ'ল, না মই যিটো ইণ্টাৰভিউ দিব গৈছিলোঁ আছাম পুলিচৰ সেইটো হ'ল, ক'ভিড টেষ্টটো ওলাল বাৰু। আৰু মোৰ অনলাইন অলপ কাম আছিলে যিটো স্কলাৰশ্বিপৰ হয়, সেইটোও কৰিব নহ'ল। আৰু আহোঁতে গাড়ীখনো স্কুটিখনো বেয়া হ'ল, মানে দিনটো মোৰ বেয়াই আছিলে আজি। আৰু ৰাতিপুৱাৰ পৰা এতিয়ালৈকে একো খোৱা নাই, যিহেতু বাহিৰত নাখালোঁ, মই ডাইটত আছিলোঁ। মোৰ লগৰজনী খালে বাৰু। ব'লক এতিয়া কিবা এটা বনাই খাই লওঁ। মই ইয়াত কাটি লৈছোঁ লেচেৰা মাহ, ব্ৰাউন ব্ৰেড, পিঁয়াজ, জলকীয়া আৰু অলপমান খিচমিচ। আৰু ইফালে আমাৰ তেল গৰম হৈ আছে, তাতে মই পেলাই দিলোঁ পিঁয়াজখিনি। তেলখিনি অলপ গৰম হওঁতে আৰু পিঁয়াজখিনি দিয়াৰ পাছত এইখিনি ভালকৈ প্ৰথমে ভাজি ল'ব। পিঁয়াজখিনি ভাজি হোৱাৰ পাছত তাতে মই ব্ৰাউন ব্ৰেডখিনি আৰু লেচেৰা মাহখিনি দি দিলোঁ, লগতে খিচমিচকেইটাও পেলাই দিলোঁ। আৰু আপোনালোকে যিমান টাইম ভাজে আৰু আপোনালোকে নিজৰ জোখত ৰাখিব পাৰে। এইটো এটা বহুত হেল্ডি ৰেচিপি হয়, যিটো ডাইট কৰাসকলে বা নৰ্মেল মানুহবিলাকে ইউজ কৰিব পাৰে। আৰু এইটো মই ইউটিউব চেনেলতে চাইছিলোঁ, এজনী ছোৱালীয়ে আপলোড দিছিলে, মানে এনেকৈ বনাই ডাইটৰ কাৰণে। তো সেইটো কাৰণে মই ট্ৰাই কৰিলোঁ, বহুত ধুনীয়া টেষ্টি হৈছে। আৰু আপোনালোকক মই দেখাই দিছোঁ, দেখিবলৈ যিমান ধুনীয়া লাগিছে, খাবলৈও সিমান টেষ্টি হৈছে। আৰু তাৰপাছত মই এটা বাতি ল'লোঁ আৰু তাতে দিলোঁ, এয়া দেখিব পাইছে, মিঠা দৈ। আৰু তাতে মই দি দিলোঁ কেইচামুচমান মিঠা দৈ। আপোনালোকে যিমানখিনি খায় আপোনালোকে নিজৰ হিচাপত ল'ব পাৰে। মই ইয়াতে 4-5 চামুচমান দৈ লৈ ল'লোঁ আৰু ইয়াতে মই কাটি দিলোঁ ৰঙা আঙুৰ। তাৰপাছত এয়া চাওক, দেখিবলৈ ইমান ধুনীয়া। খাই লওঁ বাৰু এতিয়া, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। এতিয়া মই অলপ প্ৰচিডিউৰ লিখি আছোঁ। মানে মই যেতিয়া তাত টেষ্ট কৰিব গৈছিলোঁ, ক'ভিড টেষ্ট কৰিব গৈছিলোঁ, যেতিয়া অনলাইন ক্লাছ হৈ আছিলে আৰু মই ভালকৈ গম নাপাওঁ অনলাইন ক্লাছৰ কথা, সেইকাৰণে মই কমপ্লিট কৰা নহ'ল প্ৰচিডিউৰখিনি। তাৰপিছত মেমে যেতিয়া গ্ৰুপত সকলোৰে মেছেজবিলাক দেখিছোঁ মই ৰিটাৰ্ণ আহি, তেতিয়া মই প্ৰচিডিউৰখিনি কৰিব ষ্টাৰ্ট কৰি গ'লোঁ। আৰু সেইকাৰণে আহি পাই ইমান ভাগৰ লাগি আছিল, গাও ভাল নাছিলে, তথাপিও যেনে তেনে কৰি প্ৰচিডিউৰখিনি লিখি আছোঁ, বৰ্তমানো লিখিয়ে আছোঁ বাৰু। দেখাম আপোনালোকক কি প্ৰচিডিউৰ লিখিলোঁ, কি প্ৰচিডিউৰ মানে জাষ্ট দেখাম আৰু। ব'লক ভিডিঅ'টো চাই থাকক, মই প্ৰচিডিউৰখিনি কমপ্লিট কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। আহি লৈ পাকাতে বহি লৈ মানে প্ৰচিডিউৰ অলপ আছিলে, সেইখিনি কৰি আছোঁ। মানে মই গমেই নাপাওঁ, তাত গৈছিলোঁ, ওলাই গৈছিলোঁ, তাৰপিছত অনলাইন ক্লাছ হৈ আছিলে, মেমহঁতে অলপমান প্ৰচিডিউৰ কৰিব দিছিলে, ছাবমিট কৰিব দিছিলে, তো মই গম নাপালোঁ। তো সেইকাৰণে মই আহি প্ৰচিডিউৰখিনি লিখি আছোঁ, বৰ্তমানো লিখি আছোঁ বাৰু, কমপ্লিট হোৱা নাই। পেজটো এৰি গ'লে সেইখিনি আকৌ ভালকৈ লিখিব লাগিব। আৰু এতিয়া বাজিছে সন্ধিয়া 6:30 আৰু মই এতিয়া খাম গ্ৰীণ টি। গ্ৰীণ টি যিকোনো আপোনালোকে ইউজ কৰিব পাৰে, মই যি পাওঁ আৰু, মানে মইতো নানো, এবাৰ মায়ে আনিছে, এইটো ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ। এইটো নামটো দেখিছে নাই, উল্টা দেখিছে চাগে। বিশেষকৈ লিপটনৰ গ্ৰীণ টিটো ভাল হয়, সেইটো আপোনালোকে ইউজ কৰিব পাৰে। আৰু এতিয়া খাই লওঁ গ্ৰীণ টি, 6টামান বজাতে গ্ৰীণ টি খাওঁ। আৰু সন্ধিয়া মানে 8টামান বজাত আৰু মই ডিনাৰ কৰিম। আৰু মই যিহেতু ডাইটিঙত আছোঁ, মোৰ ডিনাৰটো দেখাম বাৰু কি খাওঁ, ব'লক চাই থাকিব। আৰু এয়া আমাৰ গ্ৰীণ টি উতলি আছে, ব'লক খাই লওঁ।
मुझसे नहीं बचोगे। টিভি চাই চাই চাহ খোৱা মজাই বেলেগ ইভিনিং টাইমটোত আৰু মই এইটো টাইম সদায় এনজয় কৰোঁ মোৰ একাপ গ্ৰীণ টি আৰু লিটি চাইজ বিস্কুটৰ লগত আপোনালোকেও এনেকুৱা মমেণ্ট চাই ক্ৰিয়েট হয় মোৰ কিবা এটা ভাল লাগে তো সেইটো কাৰণে মই এনেকৈ ভিডিঅ' বনাই ৰাখিলোঁ হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু মই ভাবিছোঁ ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ এইখিনিতে সমাপ্ত কৰোঁ যিহেতু মই ৰাতি শুই গ'লোঁ আৰু মই জাষ্ট লাষ্টত দেখাই দিম বাৰু ৰাতি মই কি ডিনাৰ কৰিলোঁ তাৰপিছত মই ভিডিঅ' কৰা নহ'ল সেইকাৰণে মই ভাবিছোঁ ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিওঁ জাষ্ট মই আপোনালোকক লাষ্টত দেখাই দিম মই ৰাতি ডিনাৰত কি খালোঁ আৰু এয়া হৈছে মোৰ ৰাতিৰ ডিনাৰ ব্ৰেডৰ আৰু বিনছৰ ভাজি আৰু লগতে দালি এইখিনি খাই শুই গ'লোঁ হোপ আপোনালোকে আজি মোৰ ভিডিঅ'টো ভাল পাব আৰু